গাইজ, গুড ইভিনিং। কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে। আৰু এতিয়া সময় হৈছে সন্ধিয়া 5 বাজি। মই অলপ দোকানলৈ ওলাই যাম, তো সেইকাৰণে ভাবিলো মই এতিয়া ব্লগটি ষ্টাৰ্ট কৰি দিওঁ। মোৰ ফ্ৰেণ্ড এজনীৰ লগত যাম, তো চাই থাকিব আগলে। আৰু মই যাম, আপোনালোকে তাক আগতে দেখিছেই মোৰ ভিডিঅ'ত। তো বলক আপোনালোকৰ লগতে গৈ আহোঁ। সেইদিনাখন আমি বাৰ্থডেত যে গৈছিলোঁ, তাহাঁতেও যে আমাৰ হোষ্টেলত থাকিবলৈ আহিছে। আৰু এজনী আহি আছিলে, তাই আধাৰ পৰা আকৌ আমাৰ লগত গুচি আহিলে। আৰু বাকী দুজনী অলপ বজাৰলৈ গৈছে, সিহঁতো আহিব আজি ৰাতি থাকি। সঁচাকৈ ভাল লাগিব। আমি এতিয়া ফাৰ্মাচীলৈ গৈ আছোঁ, আমাৰ চিনাকি আণ্টি এজনী ওচৰলৈ। তেখেত ইয়াতে পঢ়ি আছে। এইজনী হ'ল মোৰ মৰমৰ আণ্টি। ইয়াতে থকাৰ পৰা আণ্টিৰ লগত মানে বহুত আণ্টিৰ লগতে মানে বহুত মানে কথা মেলা বহুত কিবা কিবি আৰু একদম নিজৰ ফ্ৰেণ্ডৰ নিচিনা। এখন আঁতৰাই দিওঁ, মই ইউটিউবৰ ভিডিঅ' বনাই আছোঁ। হয়, আণ্টি বহুত ভাল হয়। আৰু আণ্টিয়ে আমালৈ বহুত বস্তু ৰুটি ভাজি আমি বহুত খালোঁ কিন্তু এতিয়ালৈ। আৰু যোৱা দিনাখন বহুত বেয়া সঁচাকৈ কৈছোঁ। এই দোকানৰ নাম হৈছে ৱেল হেল্থ। হাতীগাঁৱৰ আমাৰ ৱেল হেল্থ মেডিকল। আৰু এখন হাতীগাঁৱৰ পেট্ৰল পাম্পৰ ওচৰতে আছে, ফ্ৰণ্ট চাইডে। তো আপোনালোকে আহিব, মেডিচিন লাগিলে। আণ্টিৰ ব্যৱহাৰ বহুত ধুনীয়া হয়, মানে মৰম লাগি যাব আণ্টিৰ ওচৰলৈ আহিলে। আৰু এজনী ইয়াতে ফটো উঠিব আহিছে। ধুনীয়া লাগিছে অ তোমাক মইনা। মইনা তুমি জুই বহুত ফটুৱা হয় আণ্টিজনী, বহুত ফটুৱা। আৰু আণ্টিয়ে আমাৰ এইগৰাকী বোৱাৰী বোৱাৰী বুলি মাতে, কিন্তু আজিলৈকে ল'ৰাটো দেখাই নাই। আৰু তাই শাহু বোৱাৰী বুলি মাতে। দ্বিতীয় বোৱাৰী বুলি কয়। আৰু এনে আনিছো নেকি মই নাই? তোমাক বহুত ধুনীয়া দেখিছে। কিন্তু আমাৰ শাহু বুঢ়ীজনী মানে বহুত ফটুৱা, মানে ফটুৱাৰ এক্সেছ। কি কথা কয়, ফটুৱা। আই ইউটিউবৰ ভিডিঅ' বনাই আছো, ব্লগ বনাই আছো। মই ভিডিঅ'ত সেইবোৰ কথা কওঁ, ইউটিউবৰ ভিডিঅ' দিমেই। বাই আনি, বাই বাই বাই। আমি এতিয়া দোকানৰ পৰা উভতি গৈ আছো। বহুত ধেমালি কৰিলো, ওলাই আহিলো। বহুত ধেমালি হয় আণ্টিৰ লগত। যাওঁ জল্দি নহ'লে আকৌ এইফালে গালি খাম। দেৰি হ'লে ৰাতি হৈ গৈছে ন। সন্ধিয়াটো ভালকৈ দেখিবই নাপাওঁ, কেতিয়াবাহে ভাগ্য ঘটে। আৰু কালাৰ কৰি আছে ৰুমত। বহুত চাউণ্ড হৈছে, একো শুনি নাপায়। ওপৰলৈ গৈ আছো। ভাগৰ লাগি গ'ল আহি। ৰুম পালো, আপোনালোকক আকৌ লগ পাই আছো। আমি আহি পালো আৰু ড্ৰেছ আপ চেঞ্জ কৰিলো। মোক চব ধোৱা নাই, হ'লে ভিডিঅ'ত আহিবলৈ অলপ ভাল হ'বতো লাগিব, সেইকাৰণে ধোৱা নাই। আৰু এতিয়া পকৰি খাবলৈ ওলাইছোঁ, খাই লওঁ। বাকী ফ্ৰেণ্ড কেইজনী আহি পোৱা নাই। আৰু যিজনী আহিছিলে তাই এতিয়া বেলেগ ৰুমলৈ গৈছে, তো চাই থাকিব আগলৈ। এই দুজনী এতিয়া আহি পালে, ইমান দেৰিকৈ আহিছে বজাৰ কৰি কৰি। আৰু বাকী কেইজনীতো চিনি পাইছে। এইকেইজনী পাগল হৈছে ইয়েৰফোনেৰে। দুইফালে দুটা মোৰ। কিহত লগাই লৈছে ঠিক নাই, কিন্তু কথা পাতিছে বোলে।
এইফালে দুজনে কিবা কিবি বজাৰ কৰি আহিছে তাকে আমাক দেখুৱাই আছে এয়া এইফালে এই দুজনে দেখিছে চিনিয়ে পায় দুজনী মোবাইলত এজনীতো এনি তাই মোবাইলত বিজি পঢ়া শুনা কাম নাই তাই এইটো কি বেগ চাওঁ এইটো দেখা কাণ্ড চাওক বেগৰ ভিতৰত সোমাইছে ইমান উৎপাত আমাৰ হোষ্টেলত এইবিলাক বিৰাট ফটোৱামি চলি থাকে তাই মানে বেগটোত সোমাইহে চাব বেগটো হেনো বহুত ডাঙৰ ভালো লাগিছে সেইকাৰণে সোমাই চাব বেগটো বেয়া কৰিবি তহঁতি বেগটো বেয়া কৰিব নতুনকে আনিছে হে ওলাই আছে এ পাগল হত দেখিছে নহয় ইমান পাগল ছোৱালী বেগটো চিকি থাকিব হে তো আমি জাষ্ট ভাত খালো এতিয়া 10টা বাজিলে আৰু অলপ পিছত আমি শুম আজি আমি 6 জনী একেলগে শুম তো 3খন বেড জইন দিছো মৌচুমী মোৰ আৰু সেমিমাৰ বেড জইন দিছো তো থাকি ভাল লাগিব আৰু হোষ্টেলৰ এইবিলাক বস্তু বহুত ভাল লাগে বেছি এনজয় কৰা যায় তো এতিয়া শুম আৰু লাহেকে তো আজিলে গুড নাইট কালি আকৌ লগ পাম মৰ্নিং হে গাইজ গুড মৰ্নিং মই জাষ্ট উঠিলো 8টা বাজিলেহি দেৰি হ'ল কাৰণ ৰাতি বহুত কথা পাতিলো আজি ইহঁত যাবকে যেহেতু অলপ কথা ওলালে তো এতিয়া উঠি মুখ ধুলো আৰু হোষ্টেলত আছো গতিকে একো বনাবও নোৱাৰো খাবলৈ তো চাহ আহিব অলপ পিছতে আহিলে চাহ খাম আৰু উঠি মই মুখ ধুই আহি বেলকনিত বহিছো অকণমান ৰ'দটো লৈছো ভাল লাগে ৰাতিপুৱা অলপ ঠাণ্ডা ঠাণ্ডা পৰিছে তো আজি দিনটোত প্লেন বিশেষ তেনেকে একো নাই কিন্তু ভাবিছো অলপ সেলফ পেম্পাৰিং কৰিম নাজানো সময় পাওঁ নে নাপাওঁ প্লেনটো হেতুৱে কৰিছো তো চাই থাকিব আগলে Hey guys, so আমি ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া ইহঁতি ওলাইছে যাবলে আৰু এফালে এজনীয়ে মেকআপ তাই নাযায় কিন্তু তাই মেকআপ কৰি আছে তো গাইস ইহঁতে যাব ওলাইছে এতিয়া তললে থৈ আহুগে ইহঁতক আগবঢ়াই দিব আহিছে তললে যাব সব Okay. গাইস ইহঁতক তললে আগবঢ়াই দি আহিলো আৰু আহি মই মূৰটো ধুই ললো এতিয়া আপোনালোক কৈছিলো যে আজি মই অকণমান মুখৰ যতন লম আৰু তাকে কৰিবলৈ ওলাইছো তো চাই থাকিব এয়া হৈছে মুলতানী মিট্টি এটো একদম খাটি মিট্টিটো হয় স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু ইয়াৰ লগত গোলাপ জল দিম স্কিনৰ কাৰণে বহুত বেনিফিচিয়েল হয় আপোনালোকে লগাব পাৰে সবে চাগে লগায় তথাপিতো বাৰু মই কৈ দিছো আৰু এটো মোক ঠিক কৰি দিছে চাই মই তাই অলৰেডি লগাইছে সদায় লগাই আকৌ আজিকালি বেছি ধুনিয়া হৈ গৈছে লগাওতে মই ট্ৰাই কৰি চাম
এতিয়া শুকাবলৈ থ'ম শুকোৱাৰ পিছত মুখখন ধুই দিম আপোনালোকক আকৌ লগ পাই আছোঁ চাই থাকিব গাইজ মই মুখ ধুই ল'লোঁ আৰু বহুত বগা হৈ যোৱা যেন লাগিছে ধেমালি কৰিছোঁ ইমানো জল্দি একো নহয় বাৰু খালি স্কিনটো ভাল হয় সেইটো মিছা কথা নহয় আজিকালি মই অলপ সেলফ লাভটো বঢ়াব ট্ৰাই কৰি আছোঁ কাৰণ আগতে মই সেলফ লাভটো বুজি পোৱা নাছিলোঁ বুলি ক'লেও ভুল নহয় খালি বাহ্যিক জগতৰ মানুহে কি ক'ব কি কৰিব সেইবোৰৰ লগতে মানে ব্যস্ত হৈ আছিলোঁ কিন্তু আজিকালি নহয় এইটো নহয় যে আমি বাহিৰৰ কথা ভাবিব নালাগে লাগে সদায় ফ্যামিলি কথা ভাবি চিন্তি কাম কৰিব লাগে কিন্তু অযথা কিছুমান কথাত বাহিৰৰ মানুহৰ সুখ শান্তি বা তেওঁলোকে কি ক'ব কি নক'ব সেইবোৰ বিচাৰি আমি কাম কৰিব নালাগে তো মই ট্ৰাই কৰিছোঁ সকলোতকে ফাৰ্ষ্ট প্ৰায়োৰিটি নিজক দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকেও ট্ৰাই কৰক সদায় নিজক ফাৰ্ষ্ট প্ৰায়োৰিটি দিবই লাগে আৰু ঠিক তেনেকে আগবাঢ়িব বিচাৰিছোঁ আৰু একেখিনি কথা কম যে আজিৰ ভ্লগটি যদি চাই ভাল পালে দেন লাইক আৰু শ্বেয়াৰ কৰিব কাৰণ অলৰেডি বহুখিনি দীঘলীয়া হ'ল সেইকাৰণে মই ভাবিছোঁ এতিয়া সামৰোঁ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ ছাপোৰ্টৰ মোক খুব প্ৰয়োজন মই আৰু আগবাঢ়িব খোজোঁ আৰু আশা কৰোঁ যে আপোনালোকে মোক সেইখিনি মৰম দিছে আৰু মোক বহুখিনি মৰম অলৰেডি দিছেই আৰু আগলৈ দিব বুলি মই আশা কৰোঁ তো নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ লগত পুনৰ লগ হ'ম তেতিয়ালৈকে আহিছোঁ